শান্তি প্ৰতিষ্ঠা কৰিব, নিৰাপত্তা দিব, সঠিক উন্নয়ন আনিব, দৰিদ্ৰ দুখীয়া মানুহবিলাকক অলপ নহয় অলপ কিবা উন্নয়ন পাবলৈ সক্ষম হ'ব। আমাৰ যিবিলাক নিবনুৱা ল'ৰা ছোৱালী আছে, যিসকলে MA BA চাৰ্টিফিকেট লৈ ঘূৰি আছে, সেইসকলে যদি BTCত চাকৰি এটা ওলায়, কোনো মানে ইয়াত পইচা নিদিয়াকৈ, ঘোষ নিদিয়াকৈ যেনেকৈ কষ্ট কৰি মাও দেউতাকে ইমান কষ্ট কৰি পঢ়াইছে, ইয়াৰ পিছত চাকৰিটো অন্তত ঘোষ নিদিয়াকৈ পাব, তেনেকুৱা এটা আশা হৈছিলে। কিন্তু আজি যিটো দেখিবলৈ পালোঁ, ইয়াত না ভেঞ্চাৰ স্কুলৰ সমস্যা সমাধান হ'ল, না অংগনবাদী কৰ্মীৰ সমস্যা সমাধান হ'ল, না মিড ডে মিলৰ সমস্যা সমাধান হ'ল, না নিবনুৱাসকলে ইয়াতে চাকৰি পাবলৈ সক্ষম হ'ল। এই চৰকাৰখন মানে বহুত ধনী মানুহৰ আৰু বহুত উচ্চ স্তৰৰ মানুহৰ চৰকাৰৰ নিচিনা কাম কৰি আছে। ইয়াত ক্ষুদ্ৰ ক্ষুদ্ৰ মানুহবিলাকৰ কোনো কাম নাই, সাধাৰণ মানুহৰ একো কাম নাই ইয়াতে। আৰু এই ছিষ্টেমটো ইমান কৰাপ্ট কৰি পেলাইছে, এই ছিষ্টেমটো মানে আজি ৰাইজে ছিষ্টেমৰ ওচৰত যাবই নোৱাৰে, প্ৰশাসনৰ ওচৰত। কিন্তু প্ৰশাসনটো ৰাইজৰ কাৰণেহে প্ৰশাসনটো গঠন কৰিছে। কিন্তু আজি এচাম মানুহে এই প্ৰশাসনটো নিজৰ নিচিনাকৈ উঠাই লৈ যাই পেলাই নিজৰ নিচিনাকৈ ব্যৱহাৰ কৰিছে আৰু নিজৰ মই মতালি এই কামবিলাক চলি আছে। তো সেইকাৰণে ৰাইজ, মই দীৰ্ঘদিন ধৰি নিখিল বড়ো ছাত্ৰ সন্থাত আছিলোঁ, আপোনালোকে দেখিবলৈ পাইছে। আৰু সেই সময়ত এটা সংগ্ৰাম কৰি আছোঁ। কিন্তু যিটো সংগ্ৰাম কৰিছোঁ তাতো মই গণতান্ত্ৰিকভাৱে নন ভাইলেণ্টভাৱে কৰিছোঁ, যাতে কোনো জাতি জনগোষ্ঠীৰ ক্ষতি নহয়। যোৱা 30 বছৰত এফালে উগ্ৰপন্থী সমস্যা, আনফালেদি পুলিচ মিলিটাৰীৰ সমস্যা। আমাৰ ৰাইজে মাজত থাকিব লাগে। ৰাতি 10টা বজাত ঘৰত গ'লে পুলিচে নহ'লে আৰ্মিয়ে সুধিব ক'ৰ পৰা আহিছে, যেনেকুৱা বিৰাট ডাঙৰ এটা ক্ৰাইম কৰি আহিছে, ডগ কৰি আহিছে। আৰু ইফালে সংগ্ৰামৰ নামতো আমাৰ মানুহবিলাক বহুত কষ্ট পাব লগা হৈছে। তো সেইকাৰণে প্ৰথমতে মই বিভিন্ন জাতি জনগোষ্ঠী আৰু নিজৰে দাদা ভাইসকলৰ তাত মই ক্ষমা বিচাৰিছোঁ। মানে জানি পেলাই বা অজানিতে যিবিলাক সংগ্ৰামৰ সময়ত কষ্ট দিয়া হ'ল, ইয়াৰ কাৰণে আপোনালোকে সংগ্ৰামীসকলক ক্ষমা কৰি দিব। আৰু আপোনালোকৰ আজি এই যে আপোনালোকে শ্ৰম কৰিলে, কষ্ট দিলে, জীৱন দিলে, বহুতে তেজ দিলে, আজি ইয়াৰ বিনিময়ত আজি এটা ভাল চুক্তি হ'বলৈ সক্ষম হৈছে। আৰু সেই চুক্তিখনে এটা শান্তিৰ প্ৰতিষ্ঠা কৰিছে, ইয়াত উগ্ৰপন্থী সমস্যা সমাধান কৰিছে। আৰু ইয়াৰ লগে লগে এই চুক্তিখনে আমাক বহুত কিবা কিবি আনি দিছে। আৰু সেইকাৰণে আজি অসমৰ মানুহবিলাক সেইটো ৱেলকাম কৰিছে, ভাৰতৰ মানুহ ৱেলকাম কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি পেলাই কৈ গৈছে যে এই যে চুক্তিখন হৈ গ'ল BTR চুক্তি, ইয়াৰ পৰা ভাৰতৰ মানুহৰ বহুত শিকিব লগা আছে। স্বয়ং প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছে, এইটো কিন্তু সৰু কথা নহয়, বহুত ডাঙৰ কথা আমাৰ কাৰণে। আজি যিজন ব্যক্তিয়ে গোটেই পৃথিৱীত এই যে মেছেজটো গোটেই পৃথিৱীত গৈছে, কাৰণ তাত যিবিলাক টিভি চেনেল আছিলে, নেশ্যনেল ইণ্টাৰনেশ্যনেল টিভি চেনেলবিলাক আছিলে, ইয়াৰ যোগেদি ভাৰতৰ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহবিলাক চাই আছিলে। সকলোৱে দেখিবলৈ পাইছে যে BTR অঞ্চলত ইয়াৰ ৰাইজে সকলো মিলি পেলাই এটা শান্তি স্থাপন কৰিলে, এইটো সকলোৱে আঁকোৱালি লৈছে। আজি শান্তিৰ কাৰণে বিশ্বত মানুহ কিমান কষ্ট কৰি আছে, এটা দেশে আনটো দেশৰ লগত আলোচনা কৰিছে, শান্তি আনিবলৈ পৰা নাই। ৰাষ্ট্ৰসংঘত আলোচনা কৰি আছে, শান্তি আনিবলৈ পৰা নাই। আমাৰ ওচৰ চুবুৰীয়া নাগালেণ্ডে কওক বা আমাৰ বিভিন্ন অঞ্চলতে শান্তি স্থাপন কৰিব পৰা নাই। আজি এইটো এটা ডাঙৰ এচিভমেণ্ট। ইয়াৰ পিছত আমি কি কৰিম? ইয়াৰ পিছত আজি শান্তি স্থাপন হ'ল, ৰাতি 12টাত আপুনি ঘূৰিব পাৰে, মোবাইল ফোনত কথা পাতিব পাৰে, কোনো আৰ্মিয়ে সুধিব নোৱাৰে আপুনি কাক ফোন কৰিছে। এতিয়া আমি কি কৰিম? এতিয়া আমি জনগোষ্ঠীবিলাক, সমাজক, অঞ্চলটো আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰিম। আৰু সেইকাৰণে এই দীঘলীয়া সংগ্ৰামত যিটো উপলব্ধি হৈছে, ভেঞ্চাৰ স্কুল, যিমান ভেঞ্চাৰ স্কুল আছে বড়োলেণ্ড এৰিয়াত, একেবাৰতে প্ৰভিঞ্চিয়েলাইজ হ'ব লাগিব বুলি চুক্তিত লিপিবদ্ধ আছে। যিমান ভেঞ্চাৰ স্কুল, বড়ো অসমীয়া বুলি কথা নাই, বড়োলেণ্ডৰ বাহিৰৰ স্কুলবিলাক, বড়ো মিডিয়াম স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে, এই কথাটো ইয়াত কোৱা আছে। আজি সময় পাইছোঁ, সুযোগ পাইছোঁ হিচাপে বিভিন্ন জনগোষ্ঠীৰ কাৰণে, গোৰ্খা ভৱন, বিৰছা মুণ্ডাৰ কাৰণে, চবৰ কাৰণে কিবা নহয় কিবা এই চুক্তিত লৈ অহা হৈছে। আপোনালোকে দেখিছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকত এখন এখন ইউনিভাৰ্চিটি আছে, ক'ৰবাত ইউনিভাৰ্চিটি নাই। কিন্তু আমাৰ ইয়াত এই চুক্তিটো হোৱাৰ পিছত এটা বড়োলেণ্ড ইউনিভাৰ্চিটি আছিল আৰু 4খন ইউনিভাৰ্চিটি আহি গ'ল। কোনো ৰাজ্যত নাই এইটো 4খন ইউনিভাৰ্চিটি। NIT ওদালগুৰিত আহি গ'ল। আজি ইয়াত
ডিমাকুছিত মানে নেশ্যনেল লেভেল বা ষ্টেট লেভেল ইনষ্টিটিউশ্যনৰ নাম মেনশ্যন কৰা নাই, কিন্তু বহুত ইনষ্টিটিউশ্যন আছে যিটো মানে স্থান মেনশ্যন কৰা নাই, তাত উল্লেখ কৰা নাই। সেইকাৰণে ৰাজ্যৰ পৰাই হওক বা কেন্দ্ৰৰ পৰাই হওক যিবিলাক অনুষ্ঠান আছে ইয়াৰ ভিতৰত কোনোবা নহয় কোনোবা অনুষ্ঠান, এখন ভাল অনুষ্ঠান আমি ডিমাকুছিতো স্থাপন কৰিম, যাতে ইয়াৰ ৰাইজৰ কিবা লাভালাভ হয়। শ্ৰদ্ধা ৰাইজ, কৰিম বুলি কৰিলে বহুত কৰিব পাৰে, কিন্তু নকৰিলে আমি কি কৰিম? আজি আমাৰ ৰাজনীতিক নেতাবিলাকে ইমান ৩২ লাখ মানুহৰ নেতা এজন, আমাৰ LP স্কুলৰ মাষ্টৰজনৰ ইমান ব্যস্ত, তাৰ মানে বহুত কষ্ট কৰিব লগা হয়। ৰাতিপুৱা স্কুলত যাব, আহি পেলাই কিবা লিখিব লগা হয়, কিবা কৰিব লগা হয়। হাইস্কুলৰ মাষ্টৰজন ইমান কষ্ট কৰে। আমাৰ ৩২ লাখ মানুহৰ নেতাবিলাকৰ কিন্তু এনেকুৱা নাই, কোনো চিন্তাই নাই। বছৰত এবাৰ বা দুইবাৰ 1 ঘণ্টাৰ কাৰণে কাউন্সিল বহে, এবাৰ বা দুবাৰ, আৰু সূৰ্য ডুবিলে আৰু ইহঁতক আৰু নাপায় বিচাৰি পেলাই। কোনোবা ক'ৰবাত টুংটাং হৈ পৰি থাকে, কোনো চৰকাৰ বুলি একো নাই ইয়াতে। এনেকৈ কেনেকৈ হ'ব? সমাজখন কেনেকৈ আগবাঢ়ি যাব? এই 17 বছৰত একো নতুন আঁচনি স্থাপন কৰিব নোৱাৰাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী গুজৰাট, হাৰিয়ানা, বেংগলোৰত গৈ পেলাই হাজিৰা কৰিব লগা হৈছে। বহুত মহিলা গৈ পেলাই হাজিৰা কৰিব লগা হৈছে। তো সেইকাৰণে এতিয়া আমি কি কৰিম? আমি দুৰ্নীতি ভ্ৰষ্টাচাৰটো যদি কমাব পাৰে, আমাৰ যিখিনি পইচা আছে এইটো সঠিকভাৱে গৰীব মানুহৰ কাৰণে এইটো ব্যৱহাৰ হ'ব। আজি ৰেচন কাৰ্ড যেনেকৈ লাগে এনেকৈ দিব পৰা নাই। সাধাৰণ ৰেচন কাৰ্ড ঠিকমতে যদি দিব নোৱাৰে, আয়ুৰ ঘৰখিনি যদি ভালকৈ সাজাই দিব নোৱাৰে, ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বহুত স্কিম আছে দৰিদ্ৰ মানুহ, দুখীয়া মানুহৰ কাৰণে, মহিলাসকলৰ কাৰণে, চবৰে কাৰণে, সেইবিলাক তেখেতসকলে কৰিব পাৰে, কিন্তু একোৱেই নকৰিলে। খালি নিৰ্বাচন দিম, 7,000 দিম, কোনোবা পায় কোনোবা নাপায়। আৰে নিজৰ ভাই ভনী কিয় 5,000 টকা নিৰ্বাচনত ঘুষ দিব লাগে? আপুনি পাৰ্মানেণ্টলি কিবা এটা সংস্থাপন দিয়ক না। আপুনি 1 লাখ টকা দিয়ক এটা সেল্ফ হেল্প গ্ৰুপক, 2 লাখ টকা দিয়ক যাতে কিবা এটা সংস্থাপন কৰিব পাৰে, বোৱা কাটা কৰিব পাৰে, কিবা এটা কাম কৰিব পাৰে, হাঁহ কুকুৰা পালন কৰিব পাৰে, কিবা এটা কৰি দিয়ক। সেইটো নকৰি পেলাই অকল নিৰ্বাচনৰ সময়ত নিজৰ মানুহ কিনা বেচা কৰে। সেইকাৰণে দুৰ্নীতি ভ্ৰষ্টাচাৰটো ইয়াতে কমপ্লিটলি বন্ধ কৰি যি টকা পইচা আহে ইয়াত ৰাইজৰ কাৰণে সঠিকভাৱে যাতে ব্যৱহাৰ কৰিব পাৰে, ইয়াৰ কাৰণে আমি কাম কৰিব লাগিব। সেইকাৰণে মই UPPLৰ যিটো কৰ্মকৰ্তা যি যোগদান হ'ব অলৰেডি আছে, মই চবকে কৈছোঁ, আমি নিজকে BPFৰ পৰা বেলেগ বুলি যে কৈছোঁ, কিয় বেলেগ সেইটো আমি স্থাপন কৰিব লাগিব। আমি নিজে উপস্থাপন কৰিব লাগে, আমি কিয় BPFতকৈ বেলেগ, তাৰমানে কৰ্ম সংস্কৃতিটো আমাৰ থাকিব লাগিব। সেইকাৰণে আপোনালোকক মই কৈছোঁ, মোৰ ৰাজনীতিৰ নিচাও নহয়, পেচাও নহয়, মই চবতো কৈছোঁ। মোৰ উদ্দেশ্যও নহয়, লক্ষ্যও নহয়। এটা সংগ্ৰাম কৰি আহিলোঁ, বেলেগ এটা ফিল্ডত কাম কৰাৰ মন আছিলে, কিন্তু আজি এই অঞ্চলৰ সমস্যাবিলাক দেখা পাই পেলাই মই নিজকে ভাবিছোঁ, ইয়াৰ পৰা যদি মই বেলেগ ফিল্ডলৈ গুচি যাওঁ, এই ৰাইজক মানে যিটো আকাংক্ষা, ৰাইজৰ যিটো এক্সপেক্টেশ্যন, ৰাইজে যি সমস্যা আছে, ইয়াৰ পৰা নিজকে পলায়নবাদী নিচিনা সাৰি যোৱা হ'ব। সেইকাৰণে আপোনালোকৰ সমস্যাৰ লগত ময়ো জড়িত হৈ পেলাই কাম কৰিবলৈ মই ৰাজনীতিত আহিছোঁ। মই ৰাজনীতি দীঘলীয়া কৰিব বিচৰা নাই। বহুতে বহুত কৈ আছে, হাগ্ৰামাই কৈ আছে, সি মানে একচুতে মিছা কথা কৈছে আৰু ৰাজনীতিত আহি বহুত মিছা কথা ক'ব। মোৰ একো মিছা কথা কোৱাৰ দৰকাৰ নাই। হাগ্ৰামাই কিন্তু মিছা কথা কৈছে। যোৱা ইলেকশ্যনত কৈছিলে যে মহিলাবিলাক নতুন বিয়া হ'লে সোণা দিম, কৈছিল না? আৰু কৈছে অসম চৰকাৰে 1 তোলা দিলে BTCত বোলে 2 তোলা দিব, আৰু 2-3টা বিয়া পাতিলে আৰু বেছি দিব। আপোনালোকৰ ইয়াতে কৈছিলে চাগে ক'ৰবাত আহি পেলাই মিটিঙত। সি মিছা কথা ক'লে, এতিয়ালৈকে দিয়া নাই সোণা। গতিকে আহিলে আপোনালোকে সোণাটো খুজিব, মিটিঙতো মাতিবই, সোণা আমাক লাগিব, নতুন নতুন যিমান বিয়া হৈছে। তো এনেই মই জব কৰিবলৈ কৈছোঁ, মই তেখেতক মানে বেয়াকৈ কোৱাৰ মোৰ কোনো উদ্দেশ্য নাই। মই কালো বেয়া কথা ক'ব নোৱাৰোঁ। যিখন সমাজ যোৱা 30-40 বছৰত ভাঙি ছিঙি যাবলৈ ধৰিছে, এজনে আনজনক বিশ্বাস কৰিব নোৱাৰা হৈছে, আমাৰ সাহস নোহোৱা হৈছে, এইখিনি আমি ঠিক কৰিব লাগিব। আৰু আমি ইচ্ছা কৰিলে এইটো আমি ঠিক কৰিব পাৰোঁ। সেইকাৰণে আজি UPPLত যে আমাৰ SCৰ পৰা আমাৰ এই স্বপন ডাঙৰীয়া জইন কৰিছে, হজৰত আলী সুশীল দাস ডাঙৰীয়াহঁতে কাম কৰি আছে, আমাৰ দাদাই সিদিনা আহিছে, বহুত মানুহ আহিছে। কিছুমান অঞ্চলত কিছুমান দল ড্ৰিল হৈ গ'ল। এতিয়া এই সপ্তাহত UPPLত জইন কৰি দলৰ মানুহে নাই, আৰু এজন গোটেই UPPLত আহি গ'ল। সিদিনা গোসাইগাঁৱত, মই দলৰ নামটো নকওঁ, ডাঙৰ এটা দল আছিলে, বহুত বছৰ কাম কৰিছিলে, দলত এজনো মানুহ নাই, এজন সব জইন কৰি দিলে মানে UPPLত। আৰু আজি ওদালগুৰিতো এনেকুৱা হৈ আছে, এতিয়া মোক মাতি আছে। গতিকে মই দীঘলীয়া ভাষণ নিদিওঁ আপোনালোকক। নিৰ্বাচনত ভাষণটো খুব ইম্পৰ্টেণ্ট নহয়।
কাম কৰিব লাগিব সেইকাৰণে আপোনালোকে কাম কৰক বুথ কমিটিবিলাক কাম কৰক আৰু আমাৰ এই যে হাগ্ৰামাৰ 17 বছৰ UPPLৰ যে 5 বছৰ আমি কৈছোঁ 5 বছৰে মানে আমি চাওক আৰু 5 বছৰত কোনো EM GM MLA মন্ত্ৰী লৈ চৰকাৰ চলোৱা নহ'ব হি ৰিপ্ৰেজেণ্টেটিভ হ'ব আপোনাৰ সমস্যাখিনি লৈ যাব কোকৰাঝাৰত ক'ব কোকৰাঝাৰৰ পৰা লৈ আহিব আৰু ইহঁতৰ নিচিনা আমি আধা ঘণ্টা 1 ঘণ্টা পাৰ্লিয়ামেণ্ট মানে কাউন্সিল নবহো আমাৰ 40টা ডিপাৰ্টমেণ্টক লৈ পেলাই 40 দিন কাউন্সিল হ'ব লাগিব ভালকৈ আলোচনা কৰিব লাগিব আৰু এতিয়া 40টা নহয় 47টা ডিপাৰ্টমেণ্ট হ'ল আমাৰ আৰু নতুন ডিপাৰ্টমেণ্ট সিদিনা চুক্তিত আহিছে ভাল ডিপাৰ্টমেণ্ট আৰু সেই কামখিনি আমি ভালকৈ কৰিব লাগিব আৰু প্ৰত্যেকটা সমষ্টিত উন্নয়নৰ কাৰণে কিন্তু ডেভেলপমেণ্ট কমিটি গঠন কৰিব লাগিব য'ত পুৰুষ মহিলা সকলো জাতি জনগোষ্ঠী ৰিপ্ৰেজেণ্টেটিভ থাকিব যদি কোকৰাঝাৰত কাউন্সিল বহে ডিমাকুছিতো কাউন্সিল বহিব লাগিব ভেৰগাঁও সমষ্টিতো কাউন্সিল বহিব লাগিব ভেৰগাঁও অঞ্চলত কাউন্সিল বহি পেলাই যি সমস্যাখিনি লিখি লৈ যাব আমাৰ EMA GMA সেইখিনি লৈহে কাউন্সিলত মিটিং কৰিব তেখেতসকলৰ নিচিনা নহয় আৰু এইখিনি কথা ক'লোঁ বেছি দীঘলীয়া নকওঁ ছাত্ৰ ছাত্ৰীৰ সমস্যা আছে নিবনুৱা সমস্যা আছে বহুত সমস্যা আছে সেইকাৰণে আপোনালোকৰ লগত থাকি আমি একেলগে আলোচনা কৰি কামবিলাক কৰিম ইয়াত বেলেগ ভাবিব নালাগে ইলেকশ্যনত টকা পইচাটো ইমান ডাঙৰ কথা নহয় আমাৰ কাম কৰিব লাগে কাম হোৱা নাই বহুতে ভাবে টকা পইচা আছে ইহঁতৰ লগত আমি জিকিব পাৰিমনে ইহঁতৰ বহুত বল আছে আমি জিকিব পাৰিমনে বহুত ডাঙৰ বল থকা পইচা থকা মানুহবিলাক গণতন্ত্ৰক লগত মানে সন্মান দিব নোৱাৰাৰ কাৰণে নাজানাৰ কাৰণে আজি আউট হৈ গৈছে সেইকাৰণে আপোনালোকে ভয় নকৰিব খালি নিজৰ কামটো আমি কৰি যাব লাগিব আমাৰ বহুত কৰিব লগা কাম আছে এখেতসকলে 17 বছৰত একোই নকৰিলে খালি এই টুংটাং হৈ থাকিল সব কাম কৰাৰ নামত টুংটাং সেইকাৰণে মই কৈছোঁ আমাৰ কৰ্মী নেতাবিলাক সবকো কৈছোঁ কোনো যাতে নিৰ্বাচনৰ সময়ত কেম্পিং কৰিছে ভাগৰ লাগিছে বুলি মুখ গন্ধাই পেলাই গাঁৱত নাযায় ৰাইজৰ লগত নাযায় মুখ গন্ধাব নোৱাৰিব একদম নোৱাৰা সুশ্ৰী বাগৰি যায় ঘৰত শুই থাকক যাহাতে ভাগৰ লাগিছে বুলি মুখ গন্ধাই পেলাই ৰাইজৰ ওচৰত যাব নালাগে নহ'লে BPFৰ নিচিনাই একে হ'ব নহয় ৰাইজ তো এই কথাখিনি মনত ৰাখিব আৰু মই বেছি দীঘলীয়া নকম আৰু পিছত আকৌ লগ পাম বুথ কমিটি সন্মিলনটো আকৌ হ'ব সমষ্টিয়ে ইয়াৰ পিছত 10 তাৰিখৰ পৰা আমাৰ সমষ্টিয়ে ৰেলী হ'ব আপোনালোক সবে ওলাব ময়ো আহিম আমাৰ গাঁৱলৈ যাম আমি ৰাইজৰ মাজলৈ যাম 7-8 কিলোমিটাৰ সবে খোজকাঢ়িম আমাৰ সমষ্টিটো ঘূৰিম আৰু আমি পৰিৱৰ্তনৰ কাৰণে যেটো আমাৰ সংগ্ৰাম এই সংগ্ৰামটো আমি গাঁৱে ভূঞে গৈ পেলাই ৰাইজক লৈ পেলাই এই সংগ্ৰামটো আমি আৰম্ভ কৰিম এটো আমাৰ কাৰণে সংগ্ৰাম ইহঁতৰ কাৰণে পাৱাৰ পলিটিক্স আমাৰ কাৰণে উন্নয়নৰ কাম কৰা শান্তি প্ৰতিষ্ঠা কৰা নিৰাপত্তাৰ কাৰণে সকলো যেটো প্ৰশাসন এটো ৰাইজৰ ওচৰত লৈ আহাৰ কাৰণে আমাৰ সংগ্ৰাম এটো ইহঁতৰ দৰে ৰাজনীতি নহয় আমাৰ এইখিনি কথা ক'লো আজি আতংকিত হৈছে কৰোনা ভাইৰাছ আহিছে ইণ্ডিয়াটো আহিছে বুলি কেনে গতিকে আমি সজাগ হ'ব লাগিব টিভিত কৈ আছে মিডিয়াত কৈ আছে আপোনালোকে অলপ চাই লওক সবে চাই লওক আতংকিত হ'ব নালাগে ইয়াত ভয় কৰিব লগা ইমান নাই ইয়াত মৰ্টেলিটি বহুত কম হয় কিন্তু অলপ সজাগ হওক সবে সজাগ হোৱাটো ভাল আৰু পৰীক্ষা চলি আছে ল'ৰা ছোৱালীক যাতে সবে যত্ন লয় সদু শেষত আজি ইমান ধুনীয়াকৈ এই ডিমাকুছিত আমাৰ UPPLৰ যেটো বুথ কমিটিৰ সন্মিলনী প্ৰথমবাৰ ইমান সাকসেস হ'ল এই কাৰণে আপোনালোকক ধন্যবাদ জনাইছো আমাৰ জিলা কমিটি ব্লক কমিটি প্ৰাইমাৰী কমিটিক মই ধন্যবাদ জনাইছো 3 দিনৰ ভিতৰত সব বুথ কমিটিৰ আইডেন্টি কাৰ্ড আহি পাব আৰু ইয়াৰ পিছত আমি আৰু ভালকে কৰিম আৰু জয়নিং প্ৰগ্ৰাম আছে হিটো চলাই নিবৰ কাৰণে মই অনুৰোধ কৰিছো মোৰ বক্তব্য এইখিনিতে সামৰিছো ধন্যবাদ